প্ৰণয়তে উদীয়মান কণ্ঠশিল্পী ভাৰ্গৱ দলেৰ কণ্ঠত প্ৰাণ পাই উঠা গীতটি মুক্তিৰ বাবে সাজু হৈ উঠিছে। ডিব্ৰুগড়ৰ বহু মনোমোহা লোকেশ্যনত দৃশ্যগ্ৰহণ হোৱা গীতটিত অভিনয় কৰিছে সকলোৰে চিনাকি জনপ্ৰিয় অভিনেতা বিবেক বৰা আৰু মলস্যা কাশ্যপে। গীতটিৰ সংগীত ব্যৱস্থাপনা ত্ৰিয়ন মহন্তৰ, কথা কল্লোল কাশ্যপ মহন্তৰ। ইতিমধ্যে নীল আকাশকে ধৰি কেইবাগৰাকী শিল্পীয়ে প্ৰশংসা কৰা এই গীতটি শ্ৰোতা দৰ্শকৰ সঁহাৰি লাভ কৰিব বুলি আশা কৰা হৈছে। ধনী ৰেকৰ্ডছৰ বেনাৰত ইউটিউবত উপলব্ধ গীতটিৰ টিজাৰটোৱে ইতিমধ্যে জনপ্ৰিয়তাৰ শিখৰ চুইছে। নমস্কাৰ, মই নীল আৰু আপোনালোকক জনাবলৈ পাই খুবেই ভাল লাগিছে যে অহা 4 অক্টোবৰ তাৰিখে মোৰ খুব মৰমৰ ভাইটি অপৰাজ গগৈৰ পৰিচালনাত ত্ৰিয়ন মহন্তৰ সংগীতেৰে আৰু কল্লোল কাশ্যপৰ কথাৰে এটি নতুন গীত ভাৰ্গৱৰ কণ্ঠত মুক্তি লাভ কৰিব। গীতটিত অভিনয় কৰিছে বিবেক বৰা আৰু মলস্যা কাশ্যপ। আশা কৰিছোঁ আপোনালোকে গীতটি উপভোগ কৰি খুব ভাল পাব। গতিকে এই গীতটিৰ লগত জড়িত সমূহ কলাকুশলীকে মোৰ তৰফৰ পৰা বহুত শুভেচ্ছা। ধন্যবাদ। নমস্কাৰ, মই সুকন্যা বৰুৱা। এটা খুব ভাল খবৰ, ভাৰ্গৱ দলে নামৰ এজন উদীয়মান কণ্ঠশিল্পী যাৰ এটা নতুন গীত আহি আছে আপোনালোকৰ ওচৰলৈ 4 অক্টোবৰ, য'ত অভিনয় কৰিছে মলস্যা কাশ্যপ আৰু সকলোৰে এখন চিনাকি মুখ বিবেক বৰা। গীতটিত ডিৰেকশ্যন দিছে অপৰাজ গগৈ, খুব ভাল কাম কৰিছে আৰু গীতটিত মিউজিক কৰিছে ত্ৰিয়ন মহন্ত। আৰু মোৰ ফালৰ পৰা গোটেই টিমটোলৈ আন্তৰিক শুভকামনা জনাইছোঁ আৰু ভাল হ'ব বুলি আশা কৰিছোঁ। আৰু আপোনালোকে চাব আৰু ভাল পালে এটা শ্বেয়াৰ কৰিব। ধন্যবাদ। নিবিৰে প্ৰণয়ত তুমি আৰু মই, ধীৰে ধীৰে চুৱাহি অ মায়া হৈ। ধুনীয়া গান এটা আহিছে ভাৰ্গৱৰ। মালয়েছিয়া, বিবেক দা, অপু, চব জুই, চব বঢ়িয়াকে চবে ফালি আছে গানটো। তো ষ্টে কানেক্টেড চব। ভাৰ্গৱৰ গানটো আমি লাইভ আহিম চবে, গানটো আগদিনাখনি 4 তাৰিখে ৰিলিজ হৈ আছে। তো চবে আমি শ্বেয়াৰিং এভৰিৱান, কিপ শ্বেয়াৰিং। নমস্কাৰ, মই সুৰভি দাস আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অতি সোনকালে আপোনালোকৰ ওচৰলৈ এটি বিৰাট ধুনীয়া গীত আহি আছে, যিটো গাইছে ভাৰ্গৱ দলে আৰু মিউজিক কৰিছে আমাৰ সকলোৰে চিনাকি আৰু মোৰ বিশেষকৈ ফেভৰেট ত্ৰিয়ন মহন্ত দা, আৰু ডিৰেকশ্যন দিছে অপৰাজ গগৈ। অপুৱে খুব ভাল ভাল কাম কৰি আছে মোৰ লগত। মই তাৰ লগত কৰিছিলোঁ লাহে লাহে বুলি গীত এটি, আৰু এক্টিং কৰিছে বিবেক বৰা দা আৰু মলস্যা কাশ্যপে। মোৰ ফালৰ পৰা গোটেই টিমটোলৈ বহুত বহুত শুভকামনা জনালোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে গীতটি বহুত ধুনীয়াকৈ আঁকোৱালি ল'ব আৰু মৰম দিব। থেংক ইউ ছ' মাছ। নমস্কাৰ, মই অনুভৱ দত্ত আৰু মই জনাবলৈ অতি সুখী যে মোৰ বহুত মৰমৰ ভাইটি ভাৰ্গৱ দলে এটি নতুন গীত লৈ আপোনালোকৰ মাজলৈ আহি আছে। গানটোৰ নাম হ'ল মই সপোন, যোনটো কম্প'জ আৰু মিউজিক কৰিছে মোৰ বহুত ভাল বন্ধু, অসমৰ ৰকষ্টাৰ বুলিয়ে ক'ম, ত্ৰিয়ন মহন্তই, আৰু লিখিছে আৰু এজন ভাল বন্ধু, দ্য ভেৰি টেলেণ্টেড কল্লোল কাশ্যপ মহন্তই। গানটো শ্বুটিং হৈছে ডিব্ৰুগড়ত, বিৰাট ধুনীয়া লোকেশ্যনছত হৈছে। মই যিহেতু কেইখনমান পিকচাৰ্ছ দেখিছোঁ। ডিৰেকশ্যন কৰিছে আমাৰ সকলোৰে মৰমৰ অপৰাজ গগৈ, অপুৱে, আৰু ভিডিঅ'টোত এক্টিং কৰিছে বিবেক আৰু মলস্যাই। চ' আশা কৰিছোঁ সকলোৱে যেন মৰম দিয়ক। মই জানামতে ভাৰ্গৱৰ প্ৰথম গান, চ' যিমান পাৰে সিমানে মৰম দিয়ক। বেষ্ট অফ লাক টু দ্য হোল টিম। নমস্কাৰ, মই দীপামিতা। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি এটা খুব ধুনীয়া খবৰ লৈ আচলতে মই আপোনালোকৰ মাজলৈ আহিছোঁ। এটি খুব ধুনীয়া গীত অতি সোনকালে আমাৰ মাজত মুক্তি পাবলৈ গৈ আছে। গীতটোৰ নাম হৈছে মই সপোন। গীতটোত কণ্ঠদান কৰিছে ভাৰ্গৱ দলে আৰু গীতটো কম্প'জ কৰিছে আৰু মিউজিক কৰিছে আমাৰ সকলোৰে চিনাকি ত্ৰিয়ন মহন্তই, আৰু গীতটোত ভিডিঅ' ডিৰেকশ্যন কৰিছে অপৰাজ গগৈয়ে, আৰু এক্টিং কৰিছে আমাৰ সকলোৰে মৰমৰ বিবেক বৰা আৰু মলস্যা কাশ্যপে। গতিকে গীতটোৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিকে মই শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ গীতটোৱে ৰাইজৰ মাজত বহুত বেছি সমাদৰ লাভ কৰিব আৰু ৰাইজে খুব ধুনীয়াকৈ গীতটো আদৰি ল'ব।
ধন্যবাদ। নমস্কাৰ, মই দীপজ্যোতি মহন্ত। আপোনালোক সকলোকে জনাবলৈ পাই অতি সুখী হৈছোঁ। অহা 4 অক্টোবৰ তাৰিখে এখন অসমীয়া গীত মই সপোন আপোনালোকৰ মাজলৈ আহি আছে। গীতটিত কণ্ঠদান কৰিছে মৰমৰ ভাইটি ভাৰ্গৱে, গীতটিৰ কথা কল্লোলদাৰ, আৰু গীতটিত মিউজিক কৰিছে আমাৰ সকলোৰে মৰমৰ কিৰণ দাই, আৰু গীতটি ডিৰেক্ট কৰিছে মোৰ মৰমৰ বন্ধু অপুৰাজে, আৰু গীতটিত অভিনয় কৰিছে বিবেক দা আৰু মালয়েছিয়াই। ব্যুৰো ৰিপৰ্ট ব্ৰহ্মপুত্ৰ লাইভ গুৱাহাটী।